নমস্কাৰ আজি আমি দ্বিঘাত সমীকৰণৰ চতুৰ্থ অধ্যায় 4.1 পেজ নম্বৰ 106 NCERT বুক এক নম্বৰ প্ৰশ্ন তলৰ দ্বিঘাত সমীকৰণ হয় না নহয় পৰীক্ষা কৰিব লাগে আমি আগৰ ভিডিঅ'টোতে কৈছিলো যে দ্বিঘাত সমীকৰণ এটা ax² + bx + c = 0 আৰু এতিয়া আমাৰ এই সমীকৰণবোৰত এই পদটো আছে না আমি চাম ax² দ্বিঘাত মানে ঘাত 2 স্কয়ার গতিকে যদি b শূন্য হয় বা c শূন্য হয় তেতিয়াও আমাৰ হ'ব বা প্লাস বা মাইনাস থাকক বা নাথাকক চিনৰো কথা নাই মুঠতে এই x² এই পদটো আছে নে নাই আমি চাম এতিয়া প্ৰথম প্ৰশ্নটো লেফট হ্যান্ড সাইড is equal to x plus 1 whole square equals to a square plus 2ab plus b square. Atake যেহেতু left hand side is equal to right hand side দিয়া আছে atake x square plus 2x plus 1 equals to 2 into x minus 3. Iti ami right hand side to kori sam nai ba x square plus 2x plus 1 is equal to 2x minus 6. Iti plus 2x minus 2x দুই ফালৰ পৰা cancel কৰিলো x square plus 1 minus 6 to ইফালে plus 6 হৈ আহিল equals to 0 নাই বা x square plus 7 equals to 0 যেহেতু ইয়াত x square আছে অৰ্থাৎ এই ax square plus bx plus c এই x square পদটো আছে গতিকে এইটো এটা ax square plus bx plus c are here এটাকে পদত্ব ৰাখিটো পদত্ব সমীকৰণ এটা দ্বিঘাত সমীকৰণ ঠিক একেদৰে আমি এতিয়া 2 নম্বৰটো চাম x square plus left hand side আমি করলো left hand side is equal to x square minus 2x এটি করব লাগে নাই right hand side equals to minus 2 3 minus x is equal to minus 2 into 3 equal minus 6 minus and minus plus x etake left hand side is equal to right hand side x square minus 2x is equal to minus 6 plus x naiba x square minus 2x it minus 2x hoise plus 2x hobo acha minus 2x is plus 6 equals to 0 naiba x square minus 4x plus 6 equals to 0 ইয়াত এতিয়া এটো মাইনাস চিন হৈছে আমাৰ যেটো আমাৰ পদত ৰাখি আছিল a square এইটো এটা ax square plus bx plus c are here যদি ইয়াত মাইনাস চিন আছে প্লাস বা মাইনাস চিনৰ কোনো কথা নাই মুঠতে এই স্কয়াৰ পদটো আমাক লাগিব এটাকে এইটো এটা ax square plus bx plus c are here এটাকে পদত্ব সমীকৰণটো এটা দ্বিঘাত সমীকৰণ যদি কিবা ডাউট থাকে তেনেহলে কমেন্টছত গৈ পেলাই প্ৰশ্ন কৰিলে মই উত্তৰ দিবলৈ প্ৰয়াস কৰিম পৰৱৰ্তী ভিডিঅ'সমূহ চাই থাকিবা আমি গোটেইবিলাক অতি সহজ ধৰণেৰে কৰি যাম ধন্যবাদ